সেই বস্তু একোটো পাবলৈ নাই দোকান বজাৰতো একদম বস্তু জুই চাই দাম বুজিছ কি যে হ'ব এই তামোল হ'ল যদি দে তামোল লওক এই শুনতে মিটি এই শুনকচোন কি এই চৰকাৰে বোলে কিবা পাছবুকত পইচা ভৰাই দিছে গেছ আনিবৰ কাৰণে আপুনি গোবিন্দৰ দোকানত সুধি আহিব ঠিক আছে দে মই সুধিম বাৰু কিমান যে কি কৰিব চৰকাৰে ৰাইজৰ কাৰণে হেৰা আৰু হেৰি কৰিবি আজি ভাতৰ লগত আলুগুটি পিটিকাকে বনাবি একো শাক পাত পাবলৈ নাই বুজিছ আমাৰ পোনাখনৰ আকৌ কি হ'ল আমাৰ যে তিনিআলিত চাউল দাইল আৰু কিবা কিবি দিছে তই যাচোন যা মই পদুমৰ চকা খাবলৈ যাওঁতে দেখিছিলোঁ আৰু মইনাকণৰ মাককো সুধিছিলোঁ মালতী তেতিয়াহ'লে তই সেই মোনাখন আনজাচোন কি দিছে চাই আহোঁগৈ চৰকাৰে দিব পাৰে কিবা চাউল দাইল যা মোনাখন লৈ আৰু হেৰি কৰিবি এই মোৰ চোলাটো লৈ আহিবি ঠিক আছে দিয়ক ঠিক আছে মই পটককৈ গৈ আহোঁ দেই মালতী চাবোন 10 আৰু বাল্টি এটা লৈ আছোন পানী 1 বাল্টি হয় লৈ আহ গৈছো ৰ'ব চাবোন আৰু পানীনো কেলে আনিবলৈ ক'লে ইছৰাম তোক মই লাহে দিয়ে সকলো বুজাই ক'ম তই এতিয়া মোলৈ হাউতকৈ চাহ একাপ বনাই যা আৰু এই মোনাটো লৈ যা লৈ যা কিনো আহিল কৰোণা হেনো দেশখনক জ্বলাই মাৰিছে সকলোতে মানুহ মৰিছে কি যে হ'ব কেতিয়াকৈ ভাল হ'ব কিন্তু কৰোণা আহিল পোনা পোনা বৰ গৰম মালতী চাহ হ'ল নেকি লৈ আহ দে আৰু হেৰি বচোন সকলো বুজাই কম ৰ প্ৰথমতে শুন গোবিন্দৰ দোকানত বোলে গেছ দিছে চৰকাৰে পইচা একাউণ্টত ভৰাই দিছে আৰু সেই একাউণ্টৰ পইচা উলিয়াই বোলে সেই গেছটো আনিব লাগে ফ্ৰী গেছ দিছে 3 মাহলৈ দিব বোলে আৰু যে এই হাত ধুলো এই এনেকৈ হেনো বোলে হাত ধুই থাকিব লাগে প্ৰতি অলপ সময় মানে হাতখন ধুই থাকিব লাগে বোলে এই কৰোণা বেমাৰ যে আহিছে এই কৰোণা বেমাৰ বোলে এই বীজাণুটো হাতত লাগি থাকিলে চাবোনেৰে হাত ধুই থাকিব লাগে তইও ধুই থাকিবি আৰু আমাৰ পোনাকো ধুৱাবি কিন্তু চাহ যে অকল মোলে আনিলি তই নাখাও নেকি আৰু হেৰি নহয় আৰু এটা কথা সেই বস্তু দি থাকোঁতে এই এনেকুৱা মাস্ক দিছে নহয় গম পাওঁ এই মাস্কবোৰ হেনো এনেকৈ বোলে এনেকৈ মুখত লগাই থৈ দিব লাগে আৰু কৈছে কি আমাৰ পোনাকো এখন চিলাই দিবি আৰু এইখনৰ নিচিনাকৈ তইও এখন চিলাই ল'বি ভালকৈ চাই ল আৰু কি কৈছে জান চৰকাৰে 60 বছৰ ওপৰৰ মানুহ বৃদ্ধ মানুহবোৰ ৰাস্তাত ওলাই ফুৰিবলৈ বন্ধ কৰিছে আৰু গৰ্ভৱতী মহিলা সেইবোৰকো ঘৰৰ ভিতৰতে থাকিবলৈ কৈছে আৰু সিহঁতক বোলে কৰোণা নে কি সেইটো ৰোগে বোলে পটককৈ পায় সেইটো কাৰণে সিহঁতক ঘৰতে থাকিবলৈ কৈছে আৰু আমাকো পোনাকো ওলাই যাবলৈ নিদিবি বুজিছ নিদিবি কিন্তু তাকো নিদিবি ঐ ৰ ক'ত ঐ এইবিলাক তই খেলিবলৈ যাব নোৱাৰ যা ভিতৰলৈ যা ভিতৰলৈ যা তই হ'লে গম নাপাওঁ এইটো 12 বছৰ তলৰ শিশুকো ঘৰৰ ভিতৰত সোমাই থাকিবলৈ কৈছে ইহঁতৰ কিবা হিউমেনিটি নে কি সেইবোৰ নাই বোলে সেইবোৰ আমি বুজিয়ে নাপাওঁ কিনো হিউমেনিটি মালতী এই যে মাস্ক নে কি এখন দিলোঁ এইখনৰ নিচিনাকৈ কিন্তু তই আৰু দুখন চিলাবি আকৌ ঘৰতে মেচিনটো পৰিয়ে আছে আৰু কি গম পাইছ নাই এইখন মেচিনত বনাই তই বিকিবও পাৰিবি 20 টকামানকৈ এই কাপোৰ ল'বি আৰু এখন পোনাক দিবি এখন তই ল'বি এনেকৈ কৰি ধুনীয়াকৈ
এনেকৈ মাৰিবি আৰু কি জান সামাজিক ব্যৱধান বজাই ৰাখিবলৈ কৈছে মানে অকণমান দূৰত থাকিবলৈ কৈছে আৰু ইঘৰে সিঘৰে ওলাই নাযাবি তামোল চালি খাই নুফুৰিবিগৈ দেশত যেতিয়া লকডাউন বিশ্বত যেতিয়া লকডাউন আমাৰ ঘৰতো লকডাউন বুজিলি